আহি পালো মেইন পইণ্টত লোকেশ্যন পকা ৰাজা তো আজি আমি গৈ আছো সুদূৰ মানে ককালৈ পিকনিক যাম আমাৰ গাঁৱৰ গোটেই খুৰা দাদা চব আছে আৰু মানে তো গাইজ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব আজি ধামাকা ভিডিঅ' হ'ব মজা উপভোগ কৰক আমাৰ লগতে আপোনালোকে আমাৰ আছে আছে ফিৰো মজা হাই বুলি কৈ দিয়া হাই এইফালে আছে আমাৰ খুৰা এইফালে আছে আমাৰ এইফালে আমাৰ খুৰা আছে এইফালে আমাৰ খুৰা
बहुत ठंडा है गाइस बहुत कूल ठंडा कूल गाइस आ जाओ और कोका में मजा लो देख लो गाइस इतना अच्छा नज़ारा ठंडा कूल गाइस आ जाओ और नज़ारा ले लो व्हाट द गाटा गाइस किसी ने शायद यहाँ पर मार रहा था तो गाता हो गया और কি কম গাইস কবলে ভাষা নাই কি মজা ঠাই ও মাই গড বিশেষকৈ মেইনটো হ'ল মানে পানী চাওক না গাইস কি মজা নীলা ইয়ো গাইস ইয়ো এতিয়া মানে আমাৰ অলপ খানা পিনা হ'ব সো অলপ সহায় কৰিব লাগিব দেচোন সবেও সহায় কৰি মিলা প্ৰীতিৰে বনালে হ'ব ন গৰম হৈ আছে পানীটো পুৰা বৰফৰ টাইপ ঠাণ্ডা সো অলপ ঠাণ্ডা কৰিছোঁ আৰু মানে অলপ খাই অলপ তেতিয়া টেষ্টি লাগিব বাট মইতো নাখাওঁ ওকে বঢ়িয়া 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 সুন্দৰ 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 প্ৰদৰ্শন এয়া আপোনালোকৰ খাব মন গৈছে নে গাইছ কি মজা জিভা পানী পৰিছে নেকি আহক আৰু ককালৈকে আপোনালোকেও উপভোগ কৰক এনেকুৱা এনজয় ক'ত পাম আমি পানী পানী মামা তোরা গিলাস ললো ঢালি লো এলো কেসাই কেসাই সামরো পড় এইয়া আমি এটা বৰ্তমান মালটানি আছো এইয়া গাহৰি মাংসৰ লগত আৰু এইয়া বিয়েৰ সব ও মাই গড
মানে সকলোৰে খোৱা হৈ গ'ল মানে মোৰে অলপ দেৰি হৈ গ'ল মানে অলপ দেৰি আছিলোঁ তো মই এতিয়া মাংস গাহৰি আমি ভাত ট্ৰাইবেল মানুহ বড়ো মানুহ আমি গাহৰিটো মেইন গাহৰি খামেই আমি এইফালে আছে আমাৰ এই চাটনি আছে তাৰপিছত এইফালে দালি আছে তাৰপিছত এইফালে গাহৰি আছে খাব লাগিব আৰু বিলাহীৰ চাটনি আছে কেনেকুৱা ৰাজা এনেকুৱা কৰিবি এইটো ন এইটো ভাত ন গতিকে মস্তি ৱেইট গাহৰি মাংস ফাইনেলি গাইজ ইয়াৰ পৰা আমি ওলাই দিওঁ এতিয়া মানে এতিয়া ওলাই দিলে আমি সোনকালে বা 9টা বা 10টা বজাত আমি ঘৰত গৈ পাম ন চ' আমি এতিয়া সোনকালে ওলাই দিব লাগিব ইয়াৰ পৰা চ' দেৰি হৈ যাব নহ'লে ন মানে আচলতে ইয়াৰ পৰা দেৰিকৈ গ'লেও আপত্তি নাই বিকজ মানে এইটো পাহাৰীয়া ৰাস্তা ন আমি দিহিং পাটকাই যে এইটো এতিয়া নতুনকৈ অভাৰণ হৈছে ন চ' তাৰ মাজেৰে আহিছোঁ আমি চ' আমি যাব লাগিব ভাই অভিনীল যেনেকুৱা মানে হৈছিল বহুত ডাঙৰ এইটো কেছ হৈছিল ন চ' ভয় লাগে আমি সোনকালে যাব লাগিব ফিউচাৰৰ কথা আছে ভৱিষ্যতৰ কথা আছে চ' আমি যাব লাগিব ত' বাই বাই গাইজ ভিডিঅ' যদি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ অলপ মৰম দিয়ক নিজৰ ভাইটি বুলি মোৰ মুখখন চাই অলপ